বিশ্লেষণৰ কাম চলি আছে আমাৰ মাকৰ আইতা বহি আছে এইখিনিত মাকৰ আইতা বহি আছে একদম ধুনীয়া হৈছে কাম আইতা ধুনীয়া এক্টিং কৰিছে চাব সকলোৱে এই আমাৰ আউজনী আইতা বহি আছে ৰুনুমি আইতা আইতা কি ক'ব মই বৰ ভাল পাইছোঁ আমাৰ দৌৰে যে কাম এটা কৰিছে মই নথৈ আনন্দ সকলোৱে চাব লাগিব আপুনি আগত ওলাইছিলে নি ভিডিঅ'ত ক'ৰবাত নাই লোৱা প্ৰথম ওলাইছে ভাল লাগিলে নে এক্টিং কৰি ভাল লাগিছে বৰ ভাল লাগিছে দেই ঠিক আছে আইতা আৰু এইফালে সুদীপ্ত কি ক'বা পোনপ্ৰথমে সকলোকে ৰঙালী বিহু ৰ'বা পৰিচয় দি লওঁ এইটো সুদীপ্ত শিৱসাগৰ কলেজত পঢ়ি আছা ই ভালকৈ কৰিছে বিশ্লেষণত কাম ধুনীয়া লাগিছে বহুত দিনৰ পৰা একেলগে আছোঁ আচলতে একেলগে সংগ্ৰাম এটাও কৰিলোঁ আমিকেইটাই তো এতিয়া এক্টিঙৰ জগতখনলৈ আগতো কৰিছে এক্টিং বহুত কিন্তু মোৰ লগত প্ৰথম কাম কৰিছে মই প্ৰথমে কাম কৰিছোঁ বাৰু ঠিক আছে কোৱা কেনেকুৱা লাগিছে কাম প্ৰথমে সকলোকে তোমাৰ চেনেলৰ জৰিয়তে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ দিনে ৰাতিয়ে মাধুৰ্যদাই আমাৰ কাম কৰি আছে গতিকে এটা বিশেষ অনুষ্ঠান লৈ আহিছে ৰঙালী বিহুৰ কাৰণে উৰুকাৰ আগদিনা গতিকে আপোনালোক সকলোৱে চাব ইমান কষ্ট কৰিছে সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ সকলো অসমবাসী আৰু নিশ্চয় আপোনালোকে অনুষ্ঠানটো চাই ভাল পাব থেংক ইউ ধন্যবাদ বিশ্লেষণৰ কাম প্ৰায় সমাপ্ত হৈছে আমি উৰুকাৰ দিনা আপোনালোকলৈ দিম কালি বাকীখিনি কৈছোঁৱে সকলোৱে চাব আৰু বাকী আৰু এইখিনি পাছত কম দিয়ক বাই বাই আকৌ কৈছোঁ সকলোলৈকে আগতীয়াকৈ ৰঙালী বিহু ওলগ জনালোঁ ধন্যবাদ বাই বাই